ভিডিও বানাইছিল ভিডিও হ্যাপি বার্থডে হ্যাপি বার্থডে So hey guys, this is me Arijit and welcome back to my YouTube channel. Eta junto video hobo goi ase to bahut special video hobo goi ase olo bahut beshi special video thik ase finally moi silver play button pai golo jone video to click koise mor thumbnail khon sai ya etu clickbait hoy hobo gole he silver play button khon bur hoy sanidor hoy au jone jone heto comment or reveal kobole bisaise more channel hoy remove kori dim comment khini clickbait sobe kore so soli jay এটা যোনটো ভিডিও বনাব গৈ আছে এটা অলপ ষ্টৰি টাইম নিচিনা হ'ব গৈ আছে সো এখানে ভালকে বহি লওঁ আপোনালোকে বহি লওক ভালকে আৰু ইয়া ভিডিও ষ্টাৰ্ট কৰোঁ সো যদি ক'ব যাওঁ তেনে সানিটো 100k সাবস্ক্ৰাইবাৰ্স ফেব্ৰুৱাৰী 1st উইকত কমপ্লিট হৈছে বাট হি সিলভাৰ প্লে বাটন পাইছে আগষ্ট ইউটিউবৰ কিছুমান এৱাৰ্ডছ থাকে কিবা এটা মাইলষ্টন কমপ্লিট কৰে এতিয়া মাইলষ্টন কমপ্লিট কৰিলে সিলভাৰ প্লে বাটন দিয়ে 1 মিলিয়ন মাইলষ্টন কমপ্লিট কৰিলে গোল্ডেন প্লে বাটন তেনেকৈ 10 মিলিয়ন 50 মিলিয়ন এণ্ড 100 মিলিয়ন তো তেনেকৈ ৰিৱাৰ্ডছ দিয়ে কে সাবস্ক্ৰাইবাৰ্স কমপ্লিট হৈছিল এতিয়া হি পাব লাগিছিল সিলভাৰ প্লে বাটন বাট অলপ বেছি দিন লাগি গ'ল তাৰ নৰ্মেলি ক'ব যায় তেনেহ'লে সিলভাৰ প্লে বাটনটো পাবলৈ মেক্সিমাম 1 মান্থ লাগে বাট তাৰটো এতিয়া 7 months লাগি গ'ল তাৰ কিন্তু মানে বহুত আগৰ পৰাই কৈছে যে সিলভাৰ প্লে বাটন লাগে প্লিজ অৰিজিত কিবা এটা কৰ যেতিয়া 100k সাবস্ক্ৰাইবাৰ্স কমপ্লিট হৈছে তেতিয়া আপোনালোকৰ ওচৰত এটা কোড আহে সেই কোডটো আপোনালোকে এটা ৱেবছাইটত গৈ গেট মাই ৰিৱাৰ্ড ইউটিউবৰে হয় সো তাত যদি আপোনালোকে কোডটো পেষ্ট কৰি দিয়ে তেতিয়া মানে সিলভাৰ প্লে বাটনটো আপোনালোকে এপ্লাই কৰিব পাৰে সানিটোৰ হেতু অহা নাছিল কোডটো আৰু যদি চালোগে কিয় তাৰ কোডটো অহা নাছিল আৰু তেতিয়া গম পালো যে সানিটোৰ চেনেলটো মনিটাইজেশ্যনে অন হোৱা নাছিল মনিটাইজেশ্যন কি হেতু ক'ব গ'লে এতিয়া এড আহে বাট আগতে কি হৈছিল সানিটোৰ যেতিয়া আপোনালোকে ভিডিঅ'বোৰ চাই তেতিয়া কেতিয়াও এড নাহিছিল তাৰ ভিডিঅ'ত ইউটিউবৰ পৰা 1 টকা আৰ্ণ কৰা নাছিল আছিলে কাৰণ তাই মনিটাইজেশ্যনে অন কৰা নাছিল কাৰণে 100k হৈ যোৱাৰ পাছতো সি সিলভাৰ প্লে বাটনৰ কাৰণে এপ্লাই কৰিব পৰা নাছিল যেতিয়া চেনেলটো খোলা হৈছিল তেতিয়া ইমান নেজানিছিলোঁ আমি সেইকাৰণে অলপ উল্টা হৈছিল বাট এইটো কাৰণে বহুতখিনি অলপ প্ৰব্লেম ফেচ কৰিব লগা হৈছিল আমি ফাইনেলি এইখিনি লাহে লাহেকৈ সব কমপ্লিট হ'ল এড্ৰেছ ভেৰিফাই কৰিলোঁ তেনেকৈ ইউটিউবৰ চেনেল আছে দেন সিহঁতি অভিয়াছলি গম পাব যে এড্ৰেছ ভেৰিফাই কৰিব লাগে এডচেন্সৰ লগত লিংক কৰিব লাগে তাৰপিছত ফাইনেলি তাৰ চেনেলটো মনিটাইজেশ্যন অন হৈ গ'ল মনিটাইজেশ্যনটো অন হৈ যায় চেনেল তাৰ তেতিয়া কি হয় তাত এটা মানে আহি যায় যে কণ্টেক্ট আছ বুলি মানে ইউটিউবৰ তাৰে এমপ্লয়িজ লগত মানে ডাইৰেক্ট কথা পাতিব পাৰি সো সি গম নোপোৱাকৈ মই তেনেকৈ সিলভাৰ প্লে বাটন কাৰণে এপ্লাই কৰিলোঁ মেইলটো এইটো দেখাই দিছোঁ ইয়াতে মেইলটো দেখাই দিম মই সো মেইলটো এনেকৈ কৈ আহিলে তাৰপিছত তাতে ৰিডিম কোডটো আহি গ'ল তাৰপিছত ৰিডিম কোডটো তাত এপ্লাই কৰিলোঁ এড্ৰেছটো যোনটো দিব লাগে তাত সেইটো মোৰ এড্ৰেছে দিলোঁ আধাৰ কাৰ্ড খুজিছিল ডকুমেণ্টছ খুজিছিল সেইবোৰ চব মোৰে ছাবমিট কৰিলোঁ তাৰ কেইদিনমান পাছত ইউএছৰ পৰা ফোন আহিল ভেৰিফিকেশ্যনৰ কাৰণে তাৰপিছত আকৌ আধাৰ কাৰ্ডৰ নামটো কৈছিল সো য'ত মই মোৰ আধাৰ কাৰ্ডে ছাবমিট কৰা আছিল আৰু মোৰ ফোন নম্বৰ দি আছিল সেইকাৰণে মোক কল কৰিলে আৰু তাৰপিছত তেনেকৈ আধাৰ কাৰ্ড ছাবমিট কৰিলোঁ তাত আকৌ 3 দিন 4 দিনৰ পাছত আকৌ দিল্লীৰ পৰা ফোন আহিলে যে ভেৰিফিকেশ্যনৰ কাৰণে আধাৰ কাৰ্ডৰ নম্বৰ লাগে ফটো মাৰি দিব ক'লে মেইলত সো তেনেকৈ ফটো চটো মাৰি দিলোঁ আৰু 3 দিনমানৰ পাছত আজি এতিয়া ফোন আহিছে শিৱসাগৰৰ পৰা হেল্ল' হয় কওকচোন আপোনাৰ পাৰ্চেল এটা আহি আছিলে কালেক্ট কৰি ল'ব দেই যে তোমাৰ নামত এটা পাৰ্চেল আহিছে সো আজি 5 PM আগত তুমি ইয়াত আহি লৈ ল'বাহি সেইটো অভিয়াছলি সিলভাৰ প্লে বাটনটোৱে হয় আজি তাকে ল'বলৈ যাম ৰিচিভ কৰিবলৈ যাম বাট ইণ্টাৰেষ্টিং কথা এইটোৱে যে এতিয়ালৈকে সানিধৰে গম নাপায় যে তাৰ সিলভাৰ প্লে বাটন আহি আছে সো তেওঁ ভাবিব অভিয়াছলি সানিধৰ মেইল হয় দেন কেলে নাজানিব সানিধৰে নিজৰ ইনষ্টাগ্ৰামৰ মেছেজখিনিয়ে নাচায় দেন মেইলখিনি কেলে চাবগৈ এই গম নাপায় যে তাৰ সিলভাৰ প্লে বাটন আহিব ইণ্টাৰেষ্টিং সিলভাৰ প্লে বাটন আহি আছে বাট এতিয়ালৈকে গম নাপায় বেছিয়ে কৈ দিলোঁ মই বৰ হৈ যাব পাৰে আপোনালোক যোনখিনি কথা ক'ব আছিল মই ক'লোঁ এতিয়া চ' এতিয়া যাওঁ সিলভাৰ প্লে বাটন আনোগৈ I need it 200k subscribers হৈ যোৱাৰ পাছত
So finally silver play button lolo. তাৰপিছত এতিয়া আজি এতিয়া চানিধক নকওঁগৈ, এতিয়া গৈ আছোঁ ক'ব গ'লে চানিধক ঘৰৰ ফাইল দিবাত চানিধকৰ নোহোৱা তাক নকওঁ আহিলে বুলি চিলভাৰ প্লে বাটন। তাৰপিছত এতিয়া যে আমি গৈ আছোঁ কেক অৰ্ডাৰ দিবলৈ, কাৰণ কালি চেলিব্ৰেট কৰা হ'ব 100K ছাবস্ক্ৰাইবাৰ মানে চিলভাৰ প্লে বাটন নহয় জুন স্কাইত। চ' সেইকাৰণে এতিয়া কেক অৰ্ডাৰ দিওঁগৈ। চিলভাৰ প্লে বাটন তেনেকৈ থাকিব মে বি কেকটো কাইলৈ লাগে বুলি ক'ম। চ' সেইটোৱে ফাইনেলি চিলভাৰ প্লে বাটন। চানিধৰ ঘৰৰ গলিত সোমাই আহিলোঁ। আমাৰ ওচৰত এতিয়া চিলভাৰ প্লে বাটনটো আছে, বাট তাক এতিয়া নকওঁ যে আমাৰ ওচৰত আছে, কাৰণ তাক ঘৰতে নোসোমাওঁ, আমি বাহিৰে বাহিৰে যামগৈ। চ' ৰ'বা ঘৰটোতো নেদেখোঁ এতিয়া, কেমেৰাটো অফ কৰি দিওঁ। অ'কে চিলভাৰ প্লে বাটন লৈ এতিয়া আমি আছোঁ জয়সাগৰ। চ' গাইজ এইখিনিতে এটা কথা হৈ গ'ল। চ' এতিয়া যদি ক'বলৈ যাওঁ টাইম কিমান হৈছে, চ' এতিয়া টাইম হৈছে 4:17 ভিজিবল হৈছে নাই ৰ'ব। মই এতিয়া ওলাইছোঁ ডিব্ৰুগড় যাবলৈ। এনেকৈ আউটফিটতে হাফ পেণ্ট চাব এনেকৈ পিন্ধি ইয়াত চব বেগত কাপোৰ লৈ লওঁ, ইয়াত ফাইলছবোৰ, কাৰণ মোৰ অভিয়াছলি গম পায় যদি মই আগৰ ভিডিঅ'টো চাইছে মই এবাৰ HS দিছিলোঁ এণ্ড দেন ৰিজাল্টটো ওলাই গ'ল। চ' এতিয়া মোৰ তাৰ আগৰ কামখিনি মানে আগৰ কামখিনি কৰিব যাব লাগে, যেনে মাৰ্কশ্বিট লোৱা এণ্ড দেন কলেজত এপ্লাই কৰা। চ' সেইবোৰ কাৰণে আকৌ মই ডিব্ৰুগড় যাব লাগে, বহুত বস্তু আনিব আছে ডিব্ৰুগড়ৰ পৰা। চ' সেইকাৰণে যাওঁ এতিয়া ডিব্ৰুগড় এণ্ড দেন তাৰ নেক্সট ভিডিঅ'টো আহি আছে, মই ডিব্ৰুগড়ৰ পৰা আহি দিম বুলি ভাবিছোঁ, নহ'লে বা তাতো দিব পাৰোঁ। চ' চাওঁ এতিয়া কি হয়। চৰি এইটো ভিডিঅ'ত বেছি এফৰ্ট দিব নোৱাৰিম মই, প্লিজ। Happy birthday to